সি ইউটিউব ভিডিঅ' বনাই আছে এহঁতক লগ পালে কিন্তু ফেককৈ আকৌ এবাৰ শ্বুট কৰিছে বিহাইণ্ড দ্য চিন স্পীড ব্ৰেকাৰ নাই নহয় ইয়াত এইটো লিখা আছে টোটেল নাম্বাৰ অফ পেচেঞ্জাৰ্ছ এলাউড অন বৰ্ড ইজ 100 অনলি ক'ৰবাত বাইক চাওক বাইকে 100তকৈ বেছি আছে আকৌ বাইকৰ পিছত উঠি অহাবিলাক আছে মানুহ আৰু গ'লে অকল এটাই কষ্ট নাপায় গোটেইকেইটাই কষ্ট পাব গোটেইকেইযোৰ যাব আৰু ৰজাই দিয়া মাটি বাৰী আমাৰ যথেষ্ট আছে Hello guys, welcome back to my YouTube channel. Last video মই আপোনালোকক কৈছিলো যে আমি ৰাইড এটাত যাবলৈ ওলাইছো আমি যোৰহাটৰ পৰা মাজুলীলৈকে যাম মই একচুয়ালি যোৰহাটৰ পৰা যাম আৰু মোৰ লগত যি কেজন আছে বাকি দুজন তাহাঁতি তিতাবৰৰ পৰা আহিছে তাহাঁতি কালিয়ে আমাৰ ৰুমলৈ আহিলে গতিকে ৰুমত থাকিলে 11টা বজাত আমাৰ ফেৰী আছে আৰু এফালে দেখিছে এখন দুখন তিনিখন চাইকেল আমাৰ লাইন কৰি থৈ দিয়া আছে আমাৰ লগত এফালে আছে সীমান্ত যাব আৰু এফালে অংকুৰ মোৰ লগত যাব অংকুৰ ইয়াৰো চেনেল এটা আছে ইয়াৰ চেনেলতো আপোনালোকে ভিডিঅ'বিলাক পাই যাব মোৰ চেনেলত যিবিলাক নেদেখে সেইবিলাক ইয়াৰটোত পাই যাব আৰু ইয়াৰটোত যিবিলাক নেদেখে সেইবিলাক মোৰটোত পাই যাব গতিকে আমাৰ দুইটাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইকেইখন চাইকেল এখন অংকুৰৰ চাইকেল এখন ছেকেণ্ডখন মোৰ আৰু এখন আমাৰ সীমান্তৰ চাইকেলখন একচুৱেলি ৰাইডত যাবলৈ স্পিৰিট লাগে গিয়েৰ দৰকাৰ নাই ইয়াৰখনত এটাই গিয়েৰ আছে আমাৰ চাইকেলত টপ গিয়েৰ কৰি দিলে যিটো হ'ব ইয়াৰখনত সেইটো গিয়েৰে লাগি আছে গতিকে ৰাইডত যাবলৈ আপোনালোকক গিয়েৰৰ প্ৰয়োজন নাই জাষ্ট এটা স্পিৰিট লাগে গতিকে ইয়াত আৰু বেছি দেৰি কৰি নাথাকোঁ নেক্সট POV শ্বটত আপোনালোকক লগ পাইছোঁ চ' লেটছ গো So guys, আমি ৰুমৰ পৰা ওলাই আহিলো আৰু ৰুমত মানে বেছি দেৰি কৰি থকা নাই চান্স যদি কিবা কাৰণত ফেৰী মিছ হৈ যায় তেন্তে বহুত ডাঙৰ কথা হৈ যাব আকৌ বহুত দেৰি তাত ইনেই ৰৈ থাকিব লাগিব অলপ আগত গৈ পেলাই আমি নেশ্যনেল হাইৱেৰ পৰা ৰাইট চাইডে গুচি যাম চাৰিগাঁও হৈ পেলাই যিটো ৰাস্তা গৈছে সেইফালেদি যাম ইয়াৰ পৰা অলমষ্ট 9 to 10 কিলোমিটাৰ মান হৈ যাব হা এটি নাযায় বাপৰে অভাৰটেক কৰিবই লাগিব দিবে আৰু চাইকেলত একচুৱেলি এইটো মোৰ ফাৰ্ষ্ট ৰাইড হয় আৰু ইয়াৰ আগত মাজুলী মই এবাৰো যোৱা নাই আজিয়ে ফাৰ্ষ্ট আৰু ৰাইড হিচাপেও আজিয়ে ফাৰ্ষ্ট গতিকে অলপ এক্সাইটেড হৈ আছোঁ আৰু ৰাইড বুলি ক'লে নতুন জেগা এটা এক্সপ্ল'ৰ কৰাৰ কথা ক'লে মানে যিটো মজা মই কেনেকৈ বুজাম আপোনালোকক সেইটো আপোনালোকে নিজে ফিল কৰিব লাগিব আৰু এতিয়া আমি চিধা নিমাতী ঘাটলৈ যাম আৰু নিমাতী ঘাটৰ পৰা মাজুলী যাবলৈ মেইনলি দুটাই ঘাট আছে এটা হৈ গ'ল কমলাবাৰী আৰু আনটো হৈ গ'ল অফলামুখ প্ৰথমতে আমাৰ প্লেন আছিলে যে আমি কমলাবাৰী যাম তাৰ ওচৰে পাজৰে যিবিলাক আছে তাত ইফালে সিফালে চাই মেলি অলপ আগলৈ গৈ পেলাই জেগাবিলাক এক্সপ্ল'ৰ কৰাৰ কথা আছিলে কিন্তু suddenly plan में आ गया एक change মানে কেছটো কি হ'ল আমি এতিয়া কমলাবাৰী নাযাওঁ আমি যাম এতিয়া অফলামুখলৈ আৰু অফলামুখৰ পৰা দক্ষিণপাট সত্ৰ প্ৰায় 2-3 কিলোমিটাৰ মান হ'ব সেইকাৰণে আমাৰ প্লেনটো আছে যে আমি অফলামুখ হৈ দক্ষিণপাট সত্ৰৰ ফালে আজি থাকি দিম তাতে ক'ত যোৱা মাজুলী পা কালি কাহানি গৈছিলা পৰহি আমি যাওঁহে অঁ আমি আজি থাকিম কাইলৈ থাকিম পৰহিলৈ পিছবেলা ঘূৰি আহিম চাগে অঁ চাইকেলত অঁ সেইটো অংকুৰ সি ইউটিউব ভিডিঅ' বনাই আছে সিহঁতক লগ পালে কিন্তু ফেককৈ আকৌ এবাৰ শ্বুট কৰিছে বিহাইণ্ড দ্য চিন এইফালে বিহাইণ্ড দ্য চিন আপোনালোকে দেখি আছে বাই বাই অঁ পাবি So guys, এইখিনিতে লগৰ দুটামান পালোঁ তাহাঁতি ৰাসৰ পৰা উভতি আহিছে গতিকে তাহাঁতৰ পৰা অলপ ইনফৰমেশ্যন লৈ ল'লোঁ ক'ত কেনেকুৱা ধৰণৰ ৰাস পাতিছে কোনফালে গ'লে সুবিধা হ'ব গতিকে প্লেনত চেঞ্জ নকৰোঁ আমি অফলামুখ হৈ পেলাই যামগৈ এতিয়া এইফালে হৈ আৰু গোটেই মাজুলীখন যিমান পাৰোঁ ঘূৰিম দুদিনত শুন পকাইছা ঐ আমি এফালে যাব লাগিব এফালে নিমাতী আফলা টিকেট ঘৰ এইফালে আছে এইটো নিমাতী আফলা পাৰ ঘাট গতিকে আফলা ঘাটৰ টিকেট ইয়াতে পাই যাম বহুত লাইন পাতিব লাগিব নহয় মই টিকেটটো কাটি লওঁ মোকে সিহঁতি টিকেটটো কাটিব কৈছে আৰু তিনিখন চাইকেল আছে অঁ হৈ গ'ল এই চাইকেলৰ টিকেটটো বেলেগ আকৌ এইকেইটা মানুহৰকেইটা লোৱা তুমি লোৱা গৰুকেইটা এখন চাইকেলৰ গাইজ টিকেট কাটি হৈ গ'ল খালি এতিয়া এটাই চিন্তা লাইফ জেকেটটো পালেই হয় আৰু ঠিক আছে তিনিজন মানুহ তিনিখন চাইকেল আমি তিতাবৰ স্পীড ব্ৰেকাৰ নাই নহয় গাইজ আমি ফেৰীত আহি উঠিলোহি এফালে অংকুৰ সীমান্ত এহেঁতি
ইয়াত এইটো লিখা আছে টোটেল নাম্বাৰ অফ পেচেঞ্জাৰ্ছ এলাউড অন বৰ্ড ইজ 100 অনলি কিন্তু এতিয়া মই আপোনালোকক বস্তু এটা দেখাম ৰ'ব ইয়াত আপোনালোকে হিচাপ কৰক কোনফালৰ পৰা 100জন মানুহ আছে ভিতৰত আছে এইখোপা এয়া মই বাহিৰ চাইডৰ ভিউটো আপোনালোকক দেখাইছোঁ এইখোপা বাইক চাওক বাইকে 100তকৈ বেছি আছে আকৌ বাইকৰ পিছত উঠি অহাবিলাক আছেই মানুহ এইফালেতো এয়াই আকৌ ভিতৰত পূৰা ফুল হৈ আছে A few moments later মাজুলী পहुँच गया फ्रेंड গাইজ আমি এতিয়া ফেৰীৰ পৰা নামিলোঁ পিছে চাইকেল মই অংকুৰখন লৈ আহিলোঁ সি মোৰখন লৈ আহিছে ফাইনেলি পাই গ'লোহি একো এৰা নাই নহয় পানী বটলটো বাহিৰে লেটছ গো গাইজ চ' গাইজ আমি এতিয়া ঘাটৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি দক্ষিণপাট সত্ৰৰ ফালে যাম আৰু এতিয়া আৰম্ভ হ'ব মাজুলী ৰাইডৰ আচল মজা কিন্তু তাৰ আগত কিবা এটা খাই ল'ব লাগিব বিৰাট ভোক লাগিছে আৰু এতিয়া আমাৰ মেইন ডেষ্টিনেশ্যন হ'ল ধুনীয়া খানা পোৱা টিপটপকৈ খানা পোৱা এখন হোটেল হা ইয়াতে সোমাই দিওঁ চ' গাইজ হোটেল এখন পাইছোঁহি এইখনতে যি পাওঁ খাই যাওঁ আৰু বেলেগ ভোক লাগিছে এইফালে চাহ জেগা এটা পাইছোঁ এইখিনিতে ৰখাই থওঁ হোটেলত বহিলোঁ ইয়াতে এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ আৰু এইফালে আমাৰ অংকুৰে পূৰা ডুবাইছে নাই ডুব এতিয়ালৈকে ডবাবই এইফালে আৰু ধুনীয়াকৈ মাছেৰে ভাতটো খাই লওঁ এয়া আমাৰ এতিয়া দুপৰীয়াৰ খানা লোকেল মাছ A few moments later চ' গাইজ এই হোটেলখন দেখিছে ইয়াতে ধুনীয়াকৈ মাছেৰে ভাতটো খাই ল'লোঁ আৰু এইফালে অকণমান আগলৈ গৈ পেলাই আমাৰ লগৰ এটাৰ ঘৰ আছে গতিকে প্ৰথম তাহাঁতৰ ঘৰলৈ যাওঁ তাৰপিছত বাকী আমি ক'ত ক'ত যোৱা হয় কি হয় গোটেই বস্তুবিলাক প্লেন কৰিব লাগিব গতিকে ব'লক এতিয়া সিহঁতৰ ঘৰলৈকে ওলাই যাওঁ এতিয়া আমি আকৌ ইউ টাৰ্ণ মাৰিলোঁ আগত গৈ পেলাই লেফ্ট ছাইডে ৰাস্তা এটা আছে সেইফালে সোমাই দিব লাগিব আৰু এইফালে আহি জেগা এটা পালোঁহি আৰু এইবিলাক যিবিলাক দেখিছে ইয়াত আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াৰ পৰাই দলঙৰ কাম আৰম্ভ হৈছে আৰু ইয়াৰ পৰাই যিখন মাজুলী যোৰহাট সংযোগী দলং সেইখন ইয়াৰ পৰাই যাব আমাৰ যোৰহাটৰ ছটাইলৈকে যাব আৰু এইফালে আগত গৈ পেলাই নামঘৰ এটা আছে বুলি কৈছে নামঘৰটোৰ ওচৰৰ পৰা লগৰটোক কল কৰিব লাগিব সেইখিনিতে সিহঁতৰ ঘৰ হয় এইখিনিতে হ'ব লাগে হা ঋতুৰাজ অঁ ফাইনেলি লগৰটো ঘৰ আহি পাই গ'লোহি ভাত খালা নাই চ' গাইজ আমি সিহঁতৰ ঘৰত সোমালোগৈ আৰু আমাৰ চাইকেল সিহঁতৰ ঘৰতে আছে আৰু কাপোৰৰ যিবিলাক বেগ চেগ আছে চব সিহঁতৰ ঘৰত থৈ মেলি আহিছোঁ মানে যিখন দক্ষিণপাট সত্ৰলৈ আমি গৈ আছোঁ আৰু সত্ৰৰ একেবাৰে ওচৰতে সিহঁতৰ ঘৰটো আছে মেইন ৰাস আজি ইয়াত নহয় বুলি কৈছে মানে কালি হৈ গ'ল আৰু ইয়াত এতিয়া দিনত আপোনাৰ বাকী কি হয় নাজানো গোপী নাচ চাচ বা তেনেকুৱা আৰু কিবা কিবি আছে বুলি কৈছে আমি ইয়াতে জোতাকেইযোৰ খুলি ল'লোঁ আৰু ইয়াত আমি এতিয়া টেকনিক এটা খটাম আমাৰ গোটেই তিনিটাই জোতাকেইযোৰ একেলগে বান্ধি পেলাম ইয়াৰ পৰা গায়ব হৈ যাব পাৰেতো গতিকে ইয়াত এনেকৈ বান্ধি লৈছোঁ আৰু গ'লে অকল এটাই কষ্ট নাপায় গোটেইকেইটাই কষ্ট পাব গোটেইকেইযোৰ যাব আমি এইফালে এতিয়া সত্ৰৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ আৰু এইফালে যিমান যি পাৰোঁ চব আপোনালোকক দেখাই যাম এইফালে আপোনাৰ নামটো নৰেন দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা এতিয়ালৈকে 368 বছৰ হৈছে প্ৰতিষ্ঠা কৰিছিলে জয়ধ্বজ সিংহ ৰজাই 11 লাখ আমাৰ দক্ষিণপাটৰ শীৰ্ষ আছে অসমত অঁ নহয় ন সেই তেতিয়াৰ পৰা বাঢ়ি এতিয়ালৈকে 11 লাখ শীৰ্ষ হৈছে আৰু ৰজাই দিয়া মাটি বাৰী আমাৰ যথেষ্ট আছে 73 চনত নে 75 চনত চেণ্ট্ৰেলৰ যিটো জমিদাৰ পথাৰ উঠোৱাৰ এটা হেৰি আছিলে তেতিয়া আমাৰ দক্ষিণপাট সত্ৰৰ মাটি 36,600 কিমানটা মাটি চিলিং এক্টত নিছে অসমৰ পৰা আমাৰ সত্ৰৰ পৰা আৰু এতিয়াও বাগানে চাগানে আমাৰ শাখা সত্ৰৰ সহিতে 20-22,000 বিঘা মাটি আছে সেই ৰজাই শৰণ লোৱাৰ বাবে ৰাজসত্ৰ আৰু ৰজাই দক্ষিণপাট সত্ৰ লুইত দক্ষিণপাটে বহাৰ বাবে দক্ষিণপাট সত্ৰৰ নাম পাই আজি চলি আছে আৰু সত্ৰৰ ভিতৰতে ইয়াত বস্তু এটা আছে কি আপোনালোকক দেখাইছোঁ ৰ'ব এইফালে ইয়াত হৰিণা দুটা আছে ঘাঁহ খাবলৈ দি থোৱা আছে আৰু এইটো চাইডে শহাপহু কেইটামান আছে ভিতৰৰ ফালে শহাপহুৰ লগতে এইফালে ডাঙৰ হৰিণা এজনীও আছে
আমি দক্ষিণপাট সত্ৰৰ পৰা আহিলোগে আৰু এতিয়া আমি ভাবিছো কি ইয়াৰ পৰা অকণমান আগলৈ গ'লে চামুগুৰি ফালে ৰাস পাতে গতিকে আমাৰ এতিয়া প্লেনটো হ'ল যে আমি তালৈ ৰাস চাবলৈ ওলাই যাওঁ গতিকে ইহঁতৰ ঘৰৰ পৰা এতিয়া ওলাই দিওঁ আৰু ইয়াত বেছি দেৰি কৰি নাথাকো কাৰণ আন্ধাৰ হৈ যাব আন্ধাৰ হৈ গ'লে আপোনালোককো ইমান বেছি একো দেখুৱাব নোৱাৰিম ভিডিঅ' কোৱালিটি বেয়া আহিব সো গাইজ আমি এতিয়া লগৰটোৰ ঘৰৰ পৰা ওলাই আহিলো আৰু আমি এফালেদি এতিয়া গৈ আছো চামুগুৰি ফালে 2 hours later. আৰু এতিয়া আমি আছো খেনচুৱাত আৰু এইফালে আমাৰ লগৰ এজন আছে এখেতক আমি লগ পালোঁ আৰু এখেতৰ ঘৰতে আমি আজি থাকিম আমি টেণ্ট লগাই পেলাই থকা কথা আছিলে কিন্তু আমাৰ সীমান্তৰ লগৰ হয় গতিকে তেওঁৰ লগত ফোনাফোনি যোগাযোগ কৰি আমি এতিয়া এওঁলোকৰ ঘৰৰ ওচৰ পালোহি আৰু ঘৰৰ একেবাৰে ওচৰতে এওঁলোকৰ ইয়াত ৰাস পাতিছে গতিকে ইয়াত চাবলৈ আহিছোঁ আৰু মাজুলীৰ ৰাস কিয় ব্যতিক্ৰম সেইটো আপোনালোকে নিজেই চাওক ইয়াত গোটেইখন মেলাৰ নিচিনা ভিৰ হৈছে গোটেই দোকান পোহাৰে এইফালে দেখিছেনে জোতা চোতা দোকানো উলিয়াই দিছে ৰাসত এইফালে এইবিলাক কাপোৰ কানি দোকান আছে এণ্ড গাইজ আমি এতিয়া আছোঁ খেনচুৱাত ইয়াত ৰাস চাবলৈ আহিলোঁ অলপ আগতে আপোনালোকক চিনাকি কৰি দিছিলোঁ মনজিত আমাৰ সীমান্তৰ লগৰ সিয়ে আমাক চকী টকী চব বহিবলৈ মেলিবলৈ যা যোগাৰ কৰি দিলে গতিকে তালৈ অশেষ ধন্যবাদ থাকিলে ইমান সুবিধা কৰি দিয়াৰ কাৰণে আৰু ইয়াত বেছি শ্বুট কৰিব নোৱাৰিম চাগে মানে শ্বুট কৰিলেও এনেকৈ ফেচ কেম কৰিব নোৱাৰিম কাৰণ এইফালে ওপৰতে মোৰ চাউণ্ড বক্সটো আছে গতিকে ইমান ভাল চাউণ্ড কোৱালিটি নাহিব যথেষ্ট নইজ আহিব গতিকে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে গাবলৈ আৰম্ভ হ'লেই আৰু গতিকে এনজয় কৰক ভিডিঅ'টো যোৱা সহ্য কৰা আৰু কিছুদিন সো গাইজ ফাইনেলি আমি ৰাস চাই আহিলোঁগৈ প্ৰথমতে আমি ভাবিছিলোঁ যে দক্ষিণপাট সত্ৰত ৰাস হ'ব তাত আমি চাম বুলি ভাবিছিলোঁ আৰু আমি বৰ্তমান আছোঁ আমাৰ লগত যিজন সীমান্ত আহিছিলে সীমান্তৰ লগৰ এজনৰ ঘৰত আমি আছোঁ এতিয়া আৰু আমি ৰাসলৈ যোৱাৰ আগত তেওঁলোকে আমাক ভাতটো খাব দিলে গতিকে ভাত পানী খাই মেলি আমি লাহেকৈ ৰাস চাবলৈ ওলাই গ'লোঁ আৰু আজিৰ ভিডিঅ'টো কিমান ইণ্টাৰেষ্টিং হৈছে কি হৈছে নাজানো ইয়াৰ পিছত নেক্সট যিকেইটা পাৰ্ট আহি আছে তাত যিমান পাৰোঁ ভিডিঅ'বিলাক অলপ ইণ্টাৰেষ্টিং কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমি কি কৰিলোঁ তাত ৰাস চাই থাকোঁতে চানা কিনিলোঁ কিন্তু খাবলৈ মন নগ'ল তেতিয়া আৰু এতিয়া আহি আমি ইহঁতৰ ঘৰত এইফালে বহি পেলাই চানা খাই আছোঁ চানা বাদাম বাদাম গোটেইকেইটা শেষ কৰি পেলালে বে মই এইফালে ব্লগ শ্বুট কৰি আছিলোঁ সেইটো চাওঁতে সিহঁতি গোটেই বাদাম সোপা খাই চেছ কৰি পেলালে এতিয়া অকল বুটকেইটা আছেগৈ ব্লগ বনাই থাকোঁতে আপোনালোকে বেকগ্ৰাউণ্ডত কেনেবাকৈ টোট টোট নাপ তাত কিবা শব্দ শুনিছে নেকি আৰু যদি তেনেকুৱা ধৰণৰ শব্দ আপোনালোকে শুনিছে তেন্তে গম পাব এই কামটো ইয়াৰ হয় দ্য অৰেঞ্জ বয় আৰু এইটো ভিডিঅ' এতিয়া ইয়াতে সামৰি দিছোঁ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ এপিছ'ডকেইটাত খুব সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে চি ইউ বাই বাই